গাইজ আমি এয়া ৰাতি 12:30 এই টাইমটো দেখাই দিয়ে 12:30 হৈ গ'ল এতিয়া আমি ডেন্স প্ৰেক্টিচ কৰি আছো কালি আছে আমাৰ প্ৰগ্ৰাম বা কৈ দিয়া গাইজ অৱস্থা বেয়া হৈছে ঘামি জুমি কলা হৈ গলো এদিনতে ৰবিক কালুৱা কৈ আছো আমি কালুৱা হৈ গলো সেইকাৰণে কাকো হেৰি কৰিব নাপায় আৰু নাই এতিয়া কালি প্ৰগ্ৰামটো চবকে দেখাম Stay tuned. Bye. বলো Guys, good morning. Good morning. নৰকত আহি কিনে বহুত ভাল লাগিছে খোলাই নাই এনেকে মেলিছো কেনেকে খুলিছো দেখাই দিছো আমাৰ চকু খুল এনেকে খুলিছো চকু খুলি যা বুলি এনেই মোৰ চকু সৰু তাতে আৰু খোলা নাই নৰকত আহিছো সৰগত সোনকালে যাম হে ভগৱান জল্দি হৈ যায় মানে খতম হওক আজি আৰু কিমান সময় বাট আজিতো গাও ধুনে কালি গা ধুইছো আজি কেইটাত আহিব দিব সোনকালে আহিব দিলেই হ'ল সেইকাৰণে মানে আমাক দেশখন দিছে डिफरेंट होगा यूनिक होगा লিটাৰেলি বেচিকেলি আমাৰ ৱৰ্কশ্বপবিলাক হয় মানে ইউনিভাৰ্চিটিৰ প্ৰফেচৰবিলাক আহি লেকচাৰ দিয়ে কিছুমান টপিকৰ ওপৰত চাইবাৰ ক্ৰাইম চাইবাৰ ছিকিউৰিটি বহুত কিবা কিবি আছিল তাৰপাছতে আমি গোটেইবিলাকে লাঞ্চ কৰিবলৈ গ'লোঁ লাঞ্চ কৰিবলৈ লাইন ধৰিব লাগে আৰু সদায় বেলেগ বেলেগ খানা ভেজ নন ভেজ চলে আৰু আমি আমাৰ টীমটোৰ লগত এনেকৈ মাটিতে বহি মানে লাঞ্চটো কৰোঁ আৰু সদায় ডেইলি আৰু আমাৰ প্ৰগ্ৰামৰ টাইমিং দিছিলে মাত্ৰ 30 মিনিটছ সেইখিনি সময়ত আমাৰ বহুত এটা প্ৰব্লেম হ'ল লাষ্টত আমি যিখিনি ভাবি আহিছিলোঁ পাৰফৰ্ম কৰিম বুলি সেইটো নহ'লগৈ মানে কি কৰিলোঁ আমি সেইটো আপোনালোকক কৈ আছোঁ বাৰু লাহে লাহে আপোনালোকে চাই থাকক আজি আমি পাৰফৰ্ম কৰিম গাৰ্লছ চাই দিয়া মাৰ্ডাৰ কৰি দিম বিহু ড্ৰেছত কাৰোবাৰ ৰে সঁচাই মাৰ্ডাৰ হৈ যাব ৰাতি আমি গৈছিলো বিহু পিন্ধি আৰু আহিছো তিৱাটো খলালে তোমাৰ এটা ব্লক কৰি থৈছে মই তোমাৰ মোবাইলত মই দি দিম হা তাৰ ধাম ধুম টাইপিং চলিছে ঘটনাটো কি হ'ল মানে প্ৰত্যেকটা ষ্টেটক এটা এটা ডে চিলেক্ট কৰি দিছে আৰু সময় দিছে 30 মিনিটছ এভৰি ষ্টেটক আমিও তেনেকৈ সেই হিচাপতে আমিও আমাৰ পাৰফৰ্ম ৰেডি কৰিছোঁ লাষ্টত কি হ'ল চাউণ্ডৰ প্ৰব্লেম আছিলে আৰু আমি যিখিনিলৈকে প্ৰেক্টিচ কৰিছিলোঁ গান এটাৰ তাতকৈ দুগুণ দি দিলে বাট মানে আমি যেনেকৈ কোঅপাৰেশ্যন কৰিছোঁ মানে কি ক'ম আপোনাক মানে ডান্সৰ ভিডিঅ'টো দেখিলে আপোনালোকে গম পাব কিন্তু তাতে বেছি ভালকৈ ধৰিব নোৱাৰি যে এইটো অন দ্য স্পট নাচিছোঁ যি নহওক ভুলটো আছিলে দুইটা ছাইডৰ পৰাই কিন্তু আমি আমাৰ ষ্টেটখনৰ আমাৰ যিটো মেইন আমাৰ কালচাৰ বিহু সেইটো পাৰফৰ্ম কৰিব পাৰিলোঁ সেইটোৱে বহুত ভাল লাগিছে আৰু সকলোৰে কোঅপাৰেশ্যন দেখি তো আৰু বেছি ভাল আছে সকলোৱে ইমান মৰম দিছে আমাৰ বিহুটোক যি নহওক আমি সদায় এনেকৈ আগুৱাই লৈ যাম আৰু ইয়াতে দেখিছোঁ চবৰে ফূৰ্তি মানে বিহু ঢোল পেঁপা দেখা পাই মানে চবৰে মানে ফূৰ্তি আৰু চবেই এক্সাইটেড মানে বস্তুবিলাক জানিবলৈ তাৰপিছত আকৌ বেলেগ এটা ষ্টেটে পাৰফৰ্ম কৰি আছে মানে প্ৰত্যেকটা ষ্টেটৰ প্ৰত্যেকটা কালচাৰ আমি ধুনীয়াকৈ দেখিছোঁ বুজিছোঁ আৰু সিহঁতকো আমি যিমান মৰম দিছোঁ আমাকো ইমান মৰম দিছে আৰু ভবা নাছিলোঁ যে ইমান ধুনীয়া ধুনীয়া কালচাৰ্ছ থাকে কিছুমান ষ্টেটৰ বহুত কথা শিকিব পাৰিলোঁ বহুত কথা জানিলোঁ বহুত কালচাৰ শিকিছোঁ বহুত নিয়ম শিকিছোঁ ক'ত কেনেকুৱা আৰু সিহঁতেও আমাৰ অসমৰ বহুত কথাও জানিব পাৰিছে আমি নাচিব নাপালোঁ ইমান কষ্ট কৰাৰ পাছতো আমি খাবলৈ বহিছোঁ এয়া আমাৰ হিৰেণকা এয়া আমাৰ টিংকুকা আমি অসমৰ মানুহে ভাত বাদেই দিলোঁ আমি ৰুটি খাই আছোঁ বাপৰে ডেঞ্জাৰ বিহু নাচিছোঁ আজি মিলাই দিছে
ৰাতিপুৱা 5টামান বজাতে ছাৰে ফোন কৰি উঠাই দিয়ে আমাক আৰু এনেকুৱা কষ্ট হয় মানে কি ক'ম তেনেকৈ আমি উঠি কৰি আহোঁ আৰু চকুৱে মেল নাখায় গমটো পাইছে ভিডিঅ'বিলাকত আমি প্ৰথমতে ফ্লেগ হোষ্টিং কৰোঁ তাৰপিছতে য়োগা কৰিবলৈ যাওঁ তাৰপিছত আমাক ব্ৰেকফাষ্ট দিয়ে গাইজ আমি দিব যাই আছে এছে কম্পিটিশ্যন নিজৰ ষ্টেটত এটাও এছে কম্পিটিশ্যন দিয়া নাই এইবাৰ দিবলৈ আহিছে গৰু মূৰাটো কি লিখি নাজানো এখানে বোলে হিন্দীত লিখিব শুরু করতে হ্যাঁ টপিকো দিছে ইউথ পাৱাৰ ফৰ সোশ্যাল কি আছিল इम्प्रूवमेंट बोले की चलो लिखते हैं रुको रुको गणेश जी को आशीर्वाद ले लास्ट সন্মানতে নাযায় ডিগ্ৰী পঢ়া student ই পঢ়িবৰ কাৰণে মোক মোবাইলটো খুজি আছে চলো মিলতে हैं एग्जाम के बाद ए রচনা শেষ কৰি বাহিৰত ওলাই আহিছো আলে বালে হি লিখিছে হিন্দীত মই লিখিছো হিন্দী इंग्रजी अंग्रेजी में लिखा है मैंने ৰচনা লিখোতে লিখোতে টোপনি আহিছে আমি চেষ্টা কৰিছো লিখিবৰ কাৰণে কিয় নাজানো ক'ত পাবা আৰু যি যি চকা চকা চলি আছে দে সিহঁতৰ আগত আমাৰ নিজকে গাধা যেন ফিল হয় নেপটিজম হ'ব নেপটিজম ইউৰ নেপটিজম কি ৰ'দ বে গাইছ মিমিক্ৰি কৰিব দে কৰি দিয়া आओ आगे तूने मेरा घर तोड़ा है अब मुझे तो ऐसे तोड़ूंगा ये टक 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 ए भैया तुझे मारा ए भैया ओके ओए जोते क्या हुआ मैं तेरे को बचाऊंगा बिल्लो मामू टेंशन लेने का नहीं मजा मजा वीडियो वालों में वीडियो वायरल साइज थाने का काय को टेंशन लेता है माँ वो एक स्टाइल है ना एक बार की करूँ 15 मिनट तक अपने सास रखता बाप का दादा का सबका बदला लेगा तेरा फाइजल শিশিমানো को असल नो পাহৰি গলো জীৱানো এ ই ফিউজ ইতে অথনি পৰা কৈ আছে ইটা ফিউজ অথনি পৰা কৈ আছিল জীৱান ও কুতো কবাডি 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 कबड्डी 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 डिंग 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 ನಾನಾರು ಕಶ್ಯಪ ಬ್ರಹ್ಮನ ಮಗ ವಿಧಿಗರ್ಭ ಸಂಜಾತ ಚತುರ್ಮುಖ ಬ್ರಹ್ಮನ ಮೊಮ್ಮಗ ಮರರಾಣಿ ऐसे क्यों देख रहे हो आप लोग क्यों देख रहे हो धनुष JM Mandya University Karnataka The central theme of Veerabhadra Swami announced lies in the freelance necessary destruction of ego and pride, protecting the divine order, dharma for those who এইটো কৰ্ণাটকা ষ্টেটৰ পৰা কিবা এটা প্ৰেজেণ্ট কৰিছে কিবা এটা ভগৱানৰ এক্ট কৰিছে মই ভালকৈ নাজানো যদি কোনোবাই জানে কমেণ্ট কৰি জনাই দিবচোন আৰু ইমান ধুনীয়া এক্ট কৰিছে মানে কি তাৰপিছতে আকৌ লাঞ্চ দিবলৈ গ'লোঁ সেইদিনা আছিলে মোৰ ডিউটি আৰু আমি এনেকৈয়ে চবকে লাঞ্চ দিওঁ কৈছিলোঁ নহয় চববিলাক মিলি পাতি কৰোঁ বুলি वो मेरा मोबाइल में एक कॉल आया था मैंने उसको एक नंबर दिया उसने बोला मेरा अकाउंट बंद हो जाएगा तो ये थोड़ा मेरा मोबाइल देख लेना ठीक ठाक है ना देखो जरा बाबा देखो मोबाइल देखो अरे बाबा आपने ये क्या कर दिया ये आपका अकाउंट तो खाली हो गया अरे बेटे तू क्या बोल रहा है ये मेरा अकाउंट खाली हो गया कैसे वो आप किसी का आपको तो आप जो वो नंबर दिया ना OTP दिया तो उसने ये OTP डाल देने की वजह से आपका अकाउंट पूरा खाली हो गया मेरा ये क्या हो गया मेरा जिंदगी का मेहनत गड़बड़ हो गया ये क्या मैं ऐसे कैसे फेल होता यार मैं लिखा तो था कम से कम पास तो हो जाता मैं ऐसे कैसे हो सकते हैं यार ऐसे कैसे हो सकता है आज मुझे समझ में आया मम्मी क्यों बोलते घर वाले क्यों बोलते पढ़ने के लिए मेरी वजह से आज घर वाले को इतनी तकलीफ पहुंच रही और मेरे पास कोई रास्ता नहीं है
मेरी वजह से घर वाले को इतनी तकलीफ पहुंची है। मैं जिंदा नहीं रहूंगा, मैं जिंदा नहीं रहूंगा, मैं सुसाइड करूंगा, मैं सुसाइड कर दूंगा। যেতিয়া শুনিছিলোঁ যে আমি উৰিষ্যা গৈ আছোঁ, ভাবিছোঁ যে জগন্নাথ মন্দিৰ যাবলৈ এটা সৌভাগ্য পাম, কিন্তু সেইটো নহ'লে, কাৰণ চাগে আমাক পাতা নাছিলে। যি নহওক, আমি এই ষ্টেজতে আমি তেখেতক দৰ্শন কৰিলোঁ, বহুতে ভাল লাগিল। আৰু সেইদিনা বাকীবিলাক ষ্টেজে পাৰফৰ্ম কৰিলে আৰু আমি এনজয় কৰিলোঁ। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।